নমস্কাৰ বন্ধুসকল, মই গোবিন্দ বৰুৱা। মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলৰ এই দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম এজন সিকিউৰিটি গাৰ্ডৰ দিনলিপি। বহুতে ভাবে সিকিউৰিটিৰ কাম মানে কেৱল বহি থকাই কাম, কিন্তু আচলতে আমাৰ দায়িত্ব কিমান বেছি সেইটো আজি আপোনালোকে দেখিবলৈ পাব। আজি মোৰ ডিউটি পৰিছে গেট নম্বৰ 3ত। যিহেতু কোম্পানীত চাৰিওফালে CCTV কেমেৰা থাকে, সেয়ে মই অলপ লুকুৱাই সাৱধানে ভিডিঅ'টো বনাবলগীয়া হৈছে। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈ চাব। এতিয়া মই কামবোৰ অলপ বুজাই দিওঁ। গেট নম্বৰ 3ত মোৰ আটাইতকৈ ডাঙৰ কামটো হ'ল ৱৰ্ক পাৰ্মিট চেক কৰা। কোনোবা এজন শ্ৰমিকে কাম কৰিবলৈ আহিলে তেওঁৰ এজেন্সিৰ নাম, তেওঁ কি কাম কৰিব আৰু কিমান উচ্চতাত কাম কৰিব, সেই সকলোবোৰ আমি নিৰীক্ষণ কৰিব লাগে। পাৰ্মিটত এজেন্সিৰ নাম, কণ্ট্ৰেক্টৰৰ চহী আদি সকলো থাকে। তাৰ পিছত আমি চেক কৰোঁ সেফটি বস্তু। যদি ইলেক্ট্ৰিকেল কাম হয় তেন্তে সেফটি শ্বু, জেকেট, হেলমেট আৰু হাতত গ্লোভছ থকাটো বাধ্যতামূলক। উচ্চতাত কাম কৰিলে সেফটি বেল্টটো আছেনে নাই সেইটো আমি চাব লাগে। মোৰ এটা চহীৰ ওপৰতে এজন মানুহৰ জীৱনৰ সুৰক্ষা নিৰ্ভৰ কৰে। কোম্পানীত বেলেগ বেলেগ কাম থাকে, যেনে ৱেল্ডিং কাম। ৱেল্ডিং কৰিলে জুই লগাৰ বহুত ভয় থাকে। সেয়েহে আমি চেক কৰোঁ যে তেওঁলোকৰ লগত ফায়াৰ এক্সটিংগুইশ্বাৰ আছেনে নাই। ইয়াৰ উপৰিও মই মাজে মাজে ডিউটি থকা ঠাইত ৰাউণ্ডিং মাৰিব লাগে। তেওঁলোকে হেলমেট পিন্ধিছেনে নাই বা সুৰক্ষিতভাৱে কাম কৰিছেনে নাই সেইটো চাই মই ফটো মাৰি আমাৰ সিকিউৰিটি গ্ৰুপত আপডেট দিব লাগে। তাৰ পিছত আমাৰ সিকিউৰিটি অফিচাৰ আৰু সেফটি অফিচাৰে সকলো চাই চিতি চহী কৰিলেহে কাম আৰম্ভ হয়। এই গেটেৰে কেৱল মানুহেই নহয়, বহুতো দৰকাৰী সামগ্ৰী কঢ়িওৱা গাড়ী চলাচল হয়। কণ্ট্ৰেক্টৰৰ যিকোনো মেটেৰিয়েল আহিলে আমি ড্ৰাইভাৰৰ DL, গাড়ীৰ RC, ইঞ্চুৰেঞ্চ আৰু পলিউশ্যন চেক কৰিব লাগে। তাৰ পিছত চেক কৰোঁ এড্ৰেছটো, অৰ্থাৎ গাড়ীখন আমাৰ কোম্পানীলৈ আহিছেনে আন ক'ৰবালৈ। ডকুমেণ্টত যিবোৰ সামগ্ৰীৰ নাম থাকে গাড়ীখনত সেইবোৰে আছেনে অন্য কিবা আছে সেইটো ভালদৰে পৰীক্ষা কৰিব লাগে। অকণমান ভুল হ'লেই কোম্পানীৰ ডাঙৰ লোকচান হ'ব পাৰে। গতিকে আমি চকু কাণ খোলা ৰাখি ডিউটি কৰিব লাগে। বন্ধুসকল, এইটো আছিল কেৱল মোৰ গেট নম্বৰ 3ৰ ডিউটিৰ এটা সৰু আভাস। আমাৰ ইয়াত লোডিং পইণ্ট, ৰিচিপশ্যন পইণ্ট, গেট নম্বৰ 1 আৰু গেট নম্বৰ 2 আদি বহুতো পইণ্ট আছে। মই যেতিয়া সেইবোৰ ঠাইত ডিউটি কৰিম আপোনালোকক গোটেইবোৰ কথা ডিটেইলছত জনাম। ডিউটিৰ মাজত এনেকৈ মনে মনে ভিডিঅ' বনোৱাটো সহজ নহয়, কিন্তু আপোনালোকে যদি ভাল পায় মই এনেকুৱা ভিডিঅ' বনাই থাকিবলৈ চেষ্টা কৰিম। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিল তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। লাইক আৰু শ্বেয়াৰ কৰি মোক অলপ উৎসাহ দিব। ধন্যবাদ। জয় আই অসম।